জীৱন যাপন কৰি এই পবিত্ৰ মিলনত হোৱা অতি সন্ততি তোমাক নিযুক্ত কৰক হয় না আপুনি মোক লগত লৈ ঈশ্বৰৰ উপাসনা আদি এতিয়া আমাৰ এনেকুৱা ব্যৱস্থা এটা হৈছে ২ নং বামবাৰী চাউলকৰা গাঁৱত যিসকল আগতে বিয়া পাতি গৃহবাস পাতি আছিলে তেওঁলোকে সমাজত চলা ফুৰা অলপ অসুবিধা আহি পৰে কাৰণ বয়োবৃদ্ধসকলে শৰণ ভোজন লৈ কিছুমান মাহ প্ৰসাদ ধৰক এই যাৱতীয় কাম কাজ কৰাৰ ক্ষেত্ৰত যিসকলে অবিবাহিত হিচাপে আছে সেইসকলৰ মানে হতুৱাই কৰ্ম কৰি খাবলৈ মেলিবলৈ অলপ অসুবিধা পায় কাৰণ গুৰুমুখীয়া গুৰু ঘৰ মুখীয়া হ'লে মানে তেওঁলোকে অলপ ভাল পায় আৰু পৰিষ্কাৰ বুলি গণ্য কৰি লয় বিবাহৰ ক্ষেত্ৰতো তেনেকৈ ঈশ্বৰমুখী হোৱাটো বিচাৰে সেইকাৰণে বিবাহৰ কাৰ্যৰ যোগেদি তেওঁলোকে ভকত সমাজে আমাক উদ্ধাৰ কৰি পৰিষ্কাৰ কৰি মাহ হালধিৰে আজি গা ধুৱাই তেওঁলোকে নাম প্ৰসংগ কৰাই লৈ বিধি পাঠ কৰাই আমাক তেওঁলোকৰ ওচৰলৈ শৰণ ভোজনৰ যোগেদি সমাজমুখী কৰি তুলিছে এই বিবাহ কাৰ্যটো আগতেই তেওঁলোকে কৰিব লাগিছিল কিন্তু কৰিব লাগিছিল যদিও তেখেতলোকে নকৰিলে কিন্তু আমাৰ নিজৰ দেহটো শুচিৰ কাৰণে ভগৱন্তৰ প্ৰতি যে শ্ৰদ্ধা হ'বৰ কাৰণে এই বিবাহ কাৰ্যটো কৰিব লাগে এতিয়া আমাৰ 16 যোৰা গোঁসাই মানে আমি বিবাহ কৰা হৈছে আৰু হয়তো আগন্তুক এইখিনিৰ পাছত আৰু কত লোক আছে তেখেতলোকো এনেদৰে বিবাহ হ'বলৈ আগবাঢ়িব পাৰে কিন্তু এতিয়া বৰ্তমান 16 যোৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত